নমস্কাৰ মোৰ শুভকাংক্ষীসকল বলক আজিৰ ভিডিঅটো আৰম্ভ কৰো আৰু লগতে লাইক সাবস্ক্ৰাইব আৰু ভিডিঅটো কেনে পালে কমেন্ট কৰিবলৈ নাপাহৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এইটো মাহত আপডেট হোৱা নতুন লিষ্ট আপোনাৰ নাম আহিছে নে নাই কেনেকৈ চেক কৰিব আপুনি স্কিপ নকৰাকৈ ভিডিঅটো শেষলৈ চাই থাকক প্ৰথমতে আপোনালোকে নিজৰ ক্ৰম ব্ৰাউজাৰত গৈ প্লে Search butonot RH reporting .nice.in search কৰিব তাৰ পিছত এনেকুৱা এখন ইন্টাৰফেস আহিব আপোনালোকৰ ভাৰত চৰকাৰৰ লগত থকা আৰু ইয়াতে তাৰ পিছত A3 dot থকা search barত ক্লিক কৰি আপোনালোকৰ মোবাইলটো ডেস্কটপ মোড কৰি ল'ব তাৰ পিছত ইয়াতে একদম লাষ্টৰ শেষৰ ফালে চাব Social Audit Reports লিখাৰ তাৰে 1 নম্বৰটো Beneficiary Details for Verification ইয়াতে ক্লিক কৰিব তাতে ক্লিক কৰি ইয়াতে যে fill up কৰিব দিছে এইবোৰ fill up কৰি captcha এইবোৰ fill up কৰি submit টিপি দিব লাগিব ইয়াতে ষ্টেটটো বিচাৰিছে ষ্টেটটো হ'ব আসাম আৰু ইয়াতে বিচাৰিছে ডিস্ট্ৰিক্টটো বিচাৰিছে ডিস্ট্ৰিক্টটো হ'ব আমাৰ কামৰূপ মেট্ৰ আৰু তাৰ পিছতে বিচাৰিছে ব্লকটো বিচাৰিছে ব্লকটো হ'ব ডিমৰিয়া আৰু তাৰ পিছত বিচাৰিছে পঞ্চায়তটো হ'ব টুপাতলি আৰু তাৰ পিছত বিচাৰিছে ইয়াৰটো হ'ব 2020 and 21 তাৰ পিছত বিচাৰিছে আপুনি কোনটো স্কিমৰ কাৰণে চাব খুজিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা তাৰ পিছত এতিয়া আমি ক্যাপচাটো ফিল আপ কৰিব লাগিব ক্যাপচাটো ফিল আপ কৰি সাবমিট বুটামটো টিপি দিব লাগিব সাবমিট বুটামটো টিপাৰ পাছতে আমাৰ আহি গৈছে তলৰ ফালে আবিদুৰ ৰহমান আৰু আমি ডাউনকৈ চাব লগা হলে ডাউনলোড PDF তাতে টিপি দিব লাগিব ডাউনলোড কৰি দিব লাগিব ইয়াতে আহিছে আবিদুৰ ৰহমান স্কিম নেম ফাইনেন্সিয়েল ইয়াৰ PMAYG 2020 and 21 ইয়াতে sanction date দিছে 24/03/2021 আৰু sanction amount হৈছে 1,30,000 আৰু তাৰে ফাৰ্স্ট ইনষ্টলমেন্ট পাইছে 32,500 এইটো সোমাইছে 5 মাহৰ 4 তাৰিখে সোমাইছে মেৰ 4 তাৰিখে আৰু ইয়াতে কাৰ নাম আছে এনেদৰে চাই ল'ব পাৰিব ইয়াতে 2 নম্বৰতে আছে মাজিবুল ৰহমান আৰু 3 নম্বৰত আছে বাবুল আলী আৰু 4 নম্বৰত আছে শনুৱাৰ